Good morning, my dear Samsters. Very good morning. Let's come with me. We are going to read flowers' name. আজি পঢ়িম ফুলৰ নাম অসমীয়া আৰু ইংৰাজীত। আমি আজি পঢ়িম ফুলৰ নাম অসমীয়া আৰু ইংৰাজীত। হয়নে? বলা আমি আজি ফুলৰ নাম পঢ়ো অসমীয়াত। লগতে ইংৰাজীটো মই তোমালোকক কৈ দিম। তোমালোকৰ বুজাত সুবিধা হ'ব। এইটো চোৱা, এইটো ইংৰাজীত কোৱা হয় টিউলিপ আৰু অসমীয়াত নলিনী। দন্ত ন লত দীৰ্ঘইকাৰ, নন্ত নত দীৰ্ঘইকাৰ, নলিনী। টিউলিপ, নলিনী। এইটো চোৱা, ক পট ঔকাৰে পৌ, কপৌ আৰু ইংৰাজীত কোৱা হয় অৰ্কিড, অসমীয়াত কপৌ। এইটো চোৱা, ছানফ্লাৱাৰ আৰু অসমীয়াত কোৱা হয় বেলি ফুল। বট একাৰে বে, লত হস্ৰইকাৰে লি, ফট হস্ৰইকাৰে ফুল, বেলি ফুল, বেলি ফুল। এইটো চোৱা, হিবিস্কাছ আৰু অসমীয়াত কোৱা হয় জবা, বৰ্গীয় জ, বট আকাৰে ওৱা, জবা আৰু ইংৰাজীত কোৱা হয় হিবিস্কাছ, অসমীয়াত কোৱা হয় জবা। এইটো চোৱা, ইংৰাজীত কোৱা হয় ডেইজি আৰু অসমীয়াতো কোৱা হয় ডেইজি, মূৰ্ধন্য ডট একাৰ, হস্ৰ ই, বৰ্গত যত, দীৰ্ঘইকাৰ, ডেইজি। ডট একাৰ, হস্ৰ ই, বৰ্গীয় যত, দীৰ্ঘইকাৰ, ডেইজি। গোলাপ, গট ওকাৰ, লত আকাৰ, প, গোলাপ আৰু ইংৰাজীত কোৱা হয় ৰ'জ, অসমীয়াত গোলাপ। এইটো চোৱা, দন্ত ত গৰ, তগৰ, অসমীয়াত তগৰ আৰু ইংৰাজীত জেচমিন, অসমীয়াত তগৰ, ইংৰাজীত জেচমিন। এইটো চোৱা, প দন্ত দত হস্ৰউকাৰে দুম, পদুম আৰু ইংৰাজীত লোটাছ, পদুম, লোটাছ। আৰু এইটো হ'ল অপৰাজিতা, অ প ৰ তাকাৰে ৰা, বৰ্গীয় যত হস্ৰ ইকাৰ, দন্ত ত তাকাৰে তা, অপৰাজিতা আৰু ইংৰাজীত বাটাৰফ্লাই পি। এইটো হ'ল দন্ত ন অন্তস্থ ঞ, দন্ত ন দন্ত ত ৰ তাকাৰে ৰা, নয়নতৰা, ক্যাথেৰান্থাছ, নয়নতৰা। Today we have learned so many flowers name in Assamese. Please listen the video and try to learn the flowers name. Thank you.